এতিয়া টাইম হ'ল পুৱা 4:15 ওলালোঁ জাষ্ট আৰু লগত আছে টম। তো এতিয়া আগত অকণমান ৰানিং কৰিলোঁ, পাছত কথা পাতিম। তো আগত ৰানিংটো মেইন, ৰানিংটো কৰিলোঁ আগত অকণমান। বহুত দিন ৰানিং কৰাই নাই, এই 2 দিনমানৰ পৰা কৰি আছোঁ। চ' গাৰো বিষ হৈ আছে অকণমান, তো ৰানিংটো কৰি লওঁ। DC অফিচলৈকে আহি পালোঁ আৰু নোৱাৰোঁ আৰু ভাগৰ লাগি গৈছে। তো ইয়াৰ পৰা অকণমান খোজকাঢ়ি পেলাই মানে মেইন কেছটো হ'ল অভ্যাস থাকিলে মানে লাহে লাহে আহি যায়। এদিন দুদিন আৰু ক'ত হ'ব। তো অভ্যাস থাকিলে মোটামুটি ইয়াৰ পৰা আমাৰ বেলতলাৰ পৰা বড় বজাৰ আৰামছে মাৰিব পাৰে। আমাৰ লগৰ বহুতে আছে, ডেইলি আহে, মজাকৈ পাৰে সিহঁতে। তো অভ্যাস নাই, সেইকাৰণে আৰু মানে ভাগৰ লাগি যায়। এতিয়া ঘৰত গৈ অকণমান চাহ পানী খাই লওঁ, তাৰপাছত দেখা যাওক প্লেন কৰোঁ কি হয়, দিনটো কি কৰা যায়। অকণমান দৌৰি আহি পেলাই ফিল্ডত অকণমান খোজকাঢ়িলোঁ। ইফালে কোনোবাই ফুটবল খেলি আছে আৰু কোনোবাই ৰানিং কৰি আছে। বতৰৰ অৱস্থা ইমান বেয়া কিয় হ'ল? যাব ওলাইছিলোঁ ৰাংচাপাৰা, কিন্তু পানী পৰিবই আৰু যি বতৰৰ অৱস্থা। তো ৰাংচাপাৰা যোৱা নহ'ব। তো এনেই অকণমান ওলালোঁ, যদি পানী নপৰে তেতিয়াহ'লে ৰাংচাপাৰাৰ ফালে যাম। তো বতৰটোতো বহুত কালাকে আহিছে, পানী পৰিবই চাগে। By the ocean blue, every mile lost, my soul renewed, taken by the sunrise and the অকণমান আগত গৈ ৰৈ দিওঁ, যদি পানী কমে তেতিয়াহ'লে আগবাঢ়িম, আৰু যদি পানী নকমে তেতিয়াহ'লে ঘৰত ৰিটাৰ্ণ হ'ম। ওলাই যা রকি যা ওলা মাতাজি थोड़ा सा साइड मिलेगा। পল্লীৰ পৰা যদি কোনোবা চাই আছে ছাবস্ক্ৰাইব কৰি দিবা। আহিও পালোঁ, বতৰটো মানে ভাল কৰিল। তো আজিতো যোৱা নহ'ব, আৰু নেক্সট ভিডিঅ'ত ভালকৈ ট্ৰাই কৰিম। NS 160ৰ এই মাইলেজ টেষ্টৰ এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ। কমেণ্টত জনাবাচোন বনাম নে নাই। সুৰজ ভাই কৈ আছে পূৰা 5টা আঙুলি দি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে 5টা আঙুলি দি শ্বেয়াৰ, লগতে 5টা আঙুলি দি লাইক কমেণ্ট, মানে চব কৈ আছে একেলগে। বাই বাই, নেক্সট এই বঙাইগাঁও এক্সপ্ল'ৰ কৰিম। চ' ছাবস্ক্ৰাইব কৰি দিব জলদি।